Hello friends, welcome to my channel Digbobhai Creation. Friends, title আৰু thumbnail দেখি আপোনালোকে গম পাইছে যে মোৰ ভিডিওটো কিহৰ ওপৰত হ'ব। তো তেতিয়ালে বলক আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ। Friends, আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰিছে নেকি? যদি কৰিছে নিশ্চয় আপোনালোকে ভাবিছে যে আপোনাৰ আধাৰ কাৰ্ডখন কেতিয়া আহিব। তো আপোনালোকৰ আধাৰ কাৰ্ডখন এমাহ, ডেৰ মাহ বা দুমাহৰ ভিতৰত আপোনালোকে ডাকঘৰ যোগে পাই যাব। তাৰ আগতে আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইললৈ এটা SMS আহে তো সেই SMS-টোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব অনলাইন মাধ্যমে। তো আপোনালোকে আপোনাৰ মোবাইলতো কৰিব পাৰিব আৰু আপোনালোকে ল্যাপটপ যদি আছে ল্যাপটপৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যদি আপোনালোকৰ যিকোনো কামত আগতীয়াকৈ প্ৰয়োজন হয়। তাৰ বাবে আপোনালোকৰ যিটো ৰিচিপ্ট দিছিলে আপোনালোকে এপ্লাই কৰোঁতে ইয়াত এটা এনৰোলমেণ্ট নং বুলি দিছে। এই নম্বৰটো আপোনালোকে ইউজ কৰি পেলাই সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এইফালে দিছে ডেটটো, যোনদিনাখন আপোনালোকে এপ্লাই কৰিছিলে সেইদিনাখনৰ ৰিচিপ্টটোৰ এই ডেটটো আপোনালোকে ইউজ কৰি ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তেতিয়াহ'লে বলক মোৰ ভিডিওটো সম্পূৰ্ণ চাই থাকক। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ভিডিওটো কৈ দিম। আশা কৰোঁ আপোনালোকৰ ভিডিওটোৰ পৰা অলপ হ'লেও হেল্প হ'ব। তেতিয়াহ'লে বলক মোৰ ভিডিওটো চাই থাকক আপোনালোকে আৰু মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম। ফ্ৰেণ্ডছ, মই আহিলোঁ মোৰ মোবাইল স্ক্ৰীনলৈ। তো মই প্ৰথমতে আপোনালোকে কৰিব লাগিব ক্ৰোম ব্ৰাউজাৰ অ'পেন। ঠিক আছে, প্ৰথমতে আপোনালোকে ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব, মই কৰিছোঁ। তো ইয়াত আপোনালোকে গুগল ওলাব। তো গুগলত আপোনালোকে চাৰ্চ কৰিব www.uida.gov.in চাৰ্চ কৰি দিব। তো এনেকুৱা এখন আপোনালোকে ইণ্টাৰফেচ দেখিবলৈ পাব। ঠিক আছে, তো আপোনালোকে ইয়াত চিম্পলি গেট আধাৰত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো তাৰ আগতে আপোনালোকে ডেস্কটপ সাইট যদি কৰা নাই এতিয়ালৈকে কৰি ল'ব। ঠিক আছে, তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা এখন অপশ্যন ওলাইছে। তো আপোনালোকে চিম্পলি আপোনালোকক দেখাই আছোঁ ডাউনলোড আধাৰ এই অপশ্যনটোত ক্লিক কৰি দিব। ঠিক আছে, তো ইয়াত ক্লিক কৰি দিব আপোনালোকে। তো এনেকুৱা এখন অপশ্যন আপোনালোকে দেখিবলৈ পাব। ঠিক আছে, তো আপোনালোকে এনেকুৱা এখন অপশ্যন দেখিবলৈ পাইছে। এনেকুৱা এখন অপশ্যন আপোনালোকে দেখিবলৈ পাইছে। তো ঠিক আছে, এতিয়া আপোনালোকে আপোনালোকৰ যিটো আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰাৰ পাছত যিটো আপোনালোকৰ এটা প্ৰিণ্ট তো সেই ৰিচিপ্টটোত এটা এনৰোলমেণ্ট নম্বৰ আছে, তালিকা চুক্তিৰ নং বুলি কয়। তো সেই নম্বৰটো আপোনালোকে বহাব লাগিব। ঠিক আছে, তো সেই নম্বৰটো আপোনালোকে ক'ত বহাব তো চাই থাকক, মই আপোনালোকক কৈ আছোঁ সম্পূৰ্ণ। তো আপোনালোকে ইয়াত তলত লিখা আছে এনৰোলমেণ্ট ID। ঠিক আছে, তো ইয়াত আপোনালোকে সেই আইডিটো বহাই দিব। তো আপোনালোকে 12টা সংখ্যা থাকে, এনৰোলমেণ্ট নং বুলি থাকে। আপোনালোকৰ যিটো ৰিচিপ্ট আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰাৰ পাছত যেতিয়া আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট লয়, সকলোখিনি লোৱাৰ পিছত যেতিয়া এটা ৰিচিপ্ট দিয়ে আপোনালোকৰ, তেতিয়া সেই ৰিচিপ্টটো থাকে এনৰোলমেণ্ট নম্বৰ বুলি, তালিকা চুক্তিৰ নং বুলি থাকে, তালিকা ভুক্তিৰ। তো সেই নম্বৰটো আপোনালোকে ইয়াত বহাই দিব। 12টা সংখ্যা থাকে। ঠিক আছে, তো মই আপোনালোকক দেখাই দিছোঁ। তো 7762415 ঠিক আছে, তো মই বহাই দিলোঁ। তাৰপিছত আপোনালোকে এনেকুৱা তাৰপিছত দেখিবলৈ পাইছে আপোনালোকে এই বক্সটো দেখিবলৈ পাইছে। ইয়াত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে কোনটো তাৰিখত আপোনালোকে আধাৰৰ কাৰণে এপ্লাই কৰিছিলে তো সেই তাৰিখটো আপোনালোকে দিব লাগিব। ৰিচিপ্টত যোনটো তাৰিখ আছে তো সোঁ চাইডে আপোনালোকে সেই তাৰিখটো পাই যাব, সেই ডেটটো পাই যাব। ঠিক আছে, মই বহাই দিছোঁ। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো বুজি পাব। 30 ছেপ্টেম্বৰ টাইমটো দিয়া থাকে। আপোনালোকে টাইমটো ছেট কৰি ল'ব। মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই লওক।
ইয়াত দেখিবলৈ পালে আপোনালোকে হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াত এটা কেপচা কোড দেখিবলৈ পাইছে। এইটো তলত এটা আপোনালোকে কেপচা কোড দেখিবলৈ পাইছে। এই কেপচা কোডটো আপোনালোকে বহাই দিব এই ওপৰত। ইয়াত কেপচা কোডটো বহাই দিব আপোনালোকে। ঠিক আছে, মই বহাই দিম। ঠিক আছে, আপোনালোকে তাৰ পাছত এই চেণ্ড অ'টিপিত ক্লিক কৰি দিব। ঠিক আছে, তো আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আপোনালোকে আধাৰ কাৰ্ডৰ লগত কানেক্ট কৰিছিলে সেই নাম্বাৰটোত এটা OTP যাব। তো আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকে সেই OTPটো মোবাইললৈ যিটো OTP আহিব ইয়াত ফিল আপ কৰি দিব। ঠিক আছে, তো মই এতিয়া ফিল আপ কৰি দিম। ঠিক আছে, মই এইটো ফিল আপ কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইটো ইয়েছ ন' দুটা দিয়া আছে। আপোনালোকে পঢ়ি চাব, তাৰপিছত ন' কৰিব, ন' অপশ্যনটো ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে দিছে যদি আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ডটো ৰিচিভ কৰা নাই তোৰ ডণ্ট নট ৰিচিভ কৰি দিব। তাৰপিছত আপোনালোকে ভেৰিফাই এণ্ড ডাউনলোড কৰি দিব। ঠিক আছে, তাৰপিছত এইটো দিছে ভেৰিফাই এণ্ড ডাউনলোড, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত এটা পাছৱৰ্ড দিছে, তাৰ আগতে মই আপোনালোকক দেখাইছোঁ। এটা পাছৱৰ্ড দিছে, দেখিবলৈ পাইছে। পাছৱৰ্ডটো কেনেকৈ দিছে এইটো এক্সাম্পল এটা দি দিছে। তো আপোনালোকৰ নামটোৰ সম্পূৰ্ণ লিখিব নালাগে, আপোনালোকৰ নামৰ ফাৰ্ষ্ট কেপিটেল 4টা দিব লাগিব, তাৰপিছত ডেট অফ ইয়েৰটো দিব লাগিব। ঠিক আছে, তো সেইটো মতে আপোনালোকে দি দিব, পাছৱৰ্ডটো সেইটো মতে দিব লাগিব। ঠিক আছে, কেপিটেলত দিব পাছৱৰ্ড দিওঁতে। ঠিক আছে, তো আপোনালোকে এই ধৰণে দি দিব। এয়া দেখিবলৈ পালে আধাৰ কাৰ্ডখন ওলাই আহিলে। এয়া চাওক, আপোনালোকে এইখন দেখিলে আধাৰ কাৰ্ড। মই মোৰ দেউতাৰ কৰিছিলোঁ, ইয়াত দেউতাৰ নাম ওলাই গৈছে, দেউতাৰ এড্ৰেছ ওলাই গৈছে। ঠিক আছে, তো আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে ইয়াত PDF কৰি পেলাই আপোনালোকে ছেভ কৰি ল'ব পাৰে। আৰু PDF আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে। আপোনালোকৰ যদি কম্পিউটাৰত কৰিছে, যদি আপোনালোকে লেপটপত কৰিছে, তো আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে যদি প্ৰিণ্টাৰ আছে আপোনালোকৰ। যদি নাই আপোনালোকে স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰে, তো আপোনালোকে PDF বনাইও ৰাখিব পাৰে। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তো যিমান পাৰে শ্বেয়াৰ কৰি দিব, নজনা মানুহ এজনে বুজি পাব। তো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিব। ঠিক আছে, তো আজিলৈ ইমানেই ভিডিঅ'টো। বাই।